নমস্কাৰ, মই লীলা দেৱী অন্য এটা ভিডিঅ'লৈ আহিছোঁ। ভিডিঅ'টো দোকানতে কৰিছোঁ এই কাৰণে যে যিহেতুকে ৰঙালী বিহু আহি আছে, অসমীয়া মেখেলা চাদৰযোৰৰ প্ৰতি আগ্ৰহ অসমীয়া মহিলাৰ বহুতখিনি বাঢ়িছে আগতকৈ, গতিকে ব্যস্ততা অলপ বাঢ়িছে আৰু সেইকাৰণে ভিডিঅ'টো দোকানতে কৰিছোঁ। সন্মুখত ৰঙালী বিহুৰ আগতে আৰু এটা উৎসৱ আছে, সেইটো হ'ল আমাৰ হোলী উৎসৱ বা দৌল উৎসৱ বা ফাকুৱা উৎসৱ। আমি দেখিছোঁ যে ফাকুৱাৰ উৎসৱৰ আগদিনা এটা বিশেষ উৎসৱ পালন কৰা হয়, সেইটোক কোৱা হয় হোলিকা দাহন বা কাম দাহন। কিয় হোলিকা দাহন বা কাম দাহন বুলি কিয় কোৱা হয়? আমি দেখিছোঁ যে জুই একুৰা ধৰি তাত পূজা অৰ্চনা কৰা হয়, তাত গোবৰৰ মানে এনেকুৱা ধৰণৰ শুকাই তাত দাহন কৰা হয়। কিছুমানে তাত ধনু দিয়ে, ধনুৰ আগত ফুল দিও দাহ কৰে। এনেকুৱা ধৰণৰ বহুত নিয়ম আমি দেখিছোঁ আৰু সেই সম্বন্ধে থকা আখ্যানবিলাকো আমি বহুত বছৰৰ পৰা শুনি আহিছোঁ। গতিকে আজি তেনে দুটা আখ্যানে মই ক'বলৈ লৈছোঁ। এটা হ'ল হোলিকা দাহন। আমি সকলোৱে ভক্ত প্ৰহ্লাদৰ কাহিনীটো সকলোৱে শুনিছোঁ। দৈত্যৰাজ হিৰণ্যকশিপুৰ পুত্ৰ আছিল প্ৰহ্লাদ আৰু তেওঁ আছিল বিষ্ণু ভক্ত। কিন্তু এই কথাতে ক্ৰোধিত হৈছিল হিৰণ্যকশিপু আৰু তেওঁ পুত্ৰ প্ৰহ্লাদক বধ কৰাৰ কাৰণে বহুত চেষ্টা কৰিছিল আৰু সকলো চেষ্টা বিফলে গৈছিল। আৰু শেষত তেওঁৰ ভগ্নী হোলিকাক দায়িত্ব দিছিল প্ৰহ্লাদক বধ কৰাৰ কাৰণে। হোলিকাই এটা বৰ লাভ কৰিছিল যে তেওঁক অগ্নিয়ে দাহ কৰিব নোৱাৰে। অগ্নিৰ পৰা তেওঁ এটা বৰ লাভ কৰিছিল যে তেওঁক অগ্নিয়ে কেতিয়াও দাহ্য নকৰে, নুপুৰে। কিন্তু তাত এটা চৰ্ত আছিল যে তেওঁ এই বৰটো কেতিয়াও বেয়া কামত ব্যৱহাৰ কৰিব নোৱাৰে। আচলতে আমাৰ বাস্তৱ জীৱনতো আমি যদি কেতিয়াবা কিবা এটা ভাল বৰ লাভ কৰোঁ, যে মনতে ভাবোঁ এইটো ভাল হ'ব, ভাল কৰিম, তাত প্ৰত্যেকটো ভাল কাম আপুনি ভালভাৱে কৰিব লাগিব। তাত যদি বেয়াৰ সংযোগ হয় তেতিয়াহ'লে তাৰ ফল কেতিয়াও শুভ নহয়। গতিকে তেনেকুৱাও হোলিকাকো বৰ দিয়াৰ সময়ত অগ্নিয়ে দেৱতাই কৈছিল যে তোমাক এই বৰ দিলোঁ যে তুমি কেতিয়াও জুইৰ দ্বাৰা দাহ্য নপৰা, কিন্তু এই বৰটো তুমি যদি বেয়া কামত ব্যৱহাৰ কৰা তেতিয়াহ'লে কিন্তু এই বৰ প্ৰাপ্তিৰ পৰা তুমি বঞ্চিত হ'বা আৰু সেইদিনাৰ পৰাই তোমাৰ পৰা এই বৰটো কাঢ়ি লোৱা হ'ব। সময় বাগৰি গৈছিল আৰু হোলিকাৰ মনৰ পৰা বৰৰ সৈতে থকা চৰ্তটো গুচি গৈছিল। আৰু ইফালে ৰজাই যিহেতু নিৰ্দেশ দিছিল, গতিকে ৰজাৰ আদেশটো পালন কৰিবই লাগিব। গতিকে জুইৰ মাজত ভক্ত প্ৰহ্লাদক কোচত বহুৱাই হোলিকাই প্ৰহ্লাদক বধ কৰাৰ কাৰণে তেওঁক যি নিৰ্দেশ দিয়া হৈছিল তাক পালন কৰাৰ কাৰণে থিয় হৈছিল বা আগ্ৰহ প্ৰকাশ কৰিছিল। ভুল সেইখিনিতে হ'ল। জুইৰ প্ৰচণ্ড অগ্নিশিখাই প্ৰহ্লাদক নুপুৰিলে, পুৰিলে কিন্তু হোলিকাক। কাৰণ হোলিকাই তেওঁক যি চৰ্ত দিছিল অগ্নি দেৱতাই, সেই চৰ্ত ৰক্ষা কৰিব নোৱাৰিলে। হত্যাৰ দৰে পাপ কৰ্ম এটা তেওঁ কৰিবলৈ ল'লে আৰু ফলত অগ্নিয়ে হোলিকাক পুৰিলে আৰু পুৰা যন্ত্ৰণাত ছটফটাই হোলিকাই প্ৰহ্লাদক ক্ষমা বিচাৰিছিল যে মোক তুমি ক্ষমা কৰি দিবা। প্ৰহ্লাদে কৈছিল যে ঠিক আছে, মই তোমাক ক্ষমা কৰি দিলোঁ আৰু পৃথিৱীত মানুহে বছৰত তোমাক এবাৰ স্মৰণ কৰিব আৰু সেই স্মৰণ কৰা মুহূৰ্তত তোমাক নাম লোৱাৰ লগে লগে প্ৰত্যেক মানুহে এটা কথা উপলব্ধি কৰিব যে ভাল কামক কেতিয়াও বেয়াৰ লগত সংযোগ কৰিব নালাগে। যদি ধৰক মই কিবা এটা ভাল কাম কৰিছোঁ বা মই কিবা এটা ভাল ফল প্ৰাপ্তিৰ আশা কৰিছোঁ, সেইটো মই বেয়াৰে আশা কৰিব নালাগে বা বেয়া তাৰ এটা লগত সংযোগ কৰি সেই কামটো কৰিব নালাগে। এইটোৱে হ'ল মূল কথা। আৰু সেইকাৰণে যে প্ৰতি বছৰে হোলীৰ আগত হোলিকাক দাহন কৰা হয়, যাতে বেয়া শক্তিটো আমাৰ মনৰ পৰা, মগজুৰ পৰা আমাৰ বেয়া শক্তি না হৈ যায়। আমি যাতে কেতিয়াও কাৰো অন্যায়ৰ বাট কৰাৰ কাৰণে বাট নগলোঁ, সেই শিক্ষা লোৱাৰ কাৰণে প্ৰতি বছৰে হোলীৰ আগদিনা হোলিকাক দাহন কৰা হয়।
অন্য এটা কথা কাহিনী হ'ল কাম দাহন বুলিও কোৱা হয়। কাম দাহন মানে লোভ মোহ কাম ক্ৰোধ এইবিলাকক দাহন কৰা। সেইটো কাহিনী হ'ল মহাপ্ৰভুক লৈ। যেতিয়া সতীৰ দেহটো তেওঁ কান্ধত লৈ ঘূৰি ফুৰিছিল আৰু সৃষ্টিত হাহাকাৰ লাগিছিল, আৰু তেতিয়া বিষ্ণুদেৱে সুদৰ্শন চক্ৰেৰে তেওঁৰ শৰীৰৰ এটা এটা অংগ কাটি পেলাইছিল, আৰু তেওঁৰ সতীৰ শৰীৰৰ অংগ য'তে পৰিছিল তাত একোখন মহা তীৰ্থস্থান গঢ়ি উঠিছিল। আৰু শেষত যেতিয়া সতীৰ দেহৰ সমস্ত অংগ পৰি গৈছিল, তেতিয়া মহাপ্ৰভু একেবাৰে মানে পাতল হৈ গৈছিল, বহুদিন ঘূৰি ফুৰি ভাগৰিছিল, আৰু শেষত এঠাইত বহি গৈছিল। আৰু সেয়া কোৱা হয় যে ভস্মাচল, য'ত আমাৰ উমানন্দ মন্দিৰটো, সেই পাহাৰখনকে ভস্মাচল পাহাৰ বুলি কোৱা হয়। তাতে তেওঁ ধ্যানত মগ্ন হৈছিল। বহু যুগ পাৰ হৈ গৈছিল, আৰু তাৰ পিছত সতী পৰ্বতৰাজৰ গৃহত জন্ম লাভ কৰিছিল। তেওঁ ডাঙৰ হৈ আহিছিল, তথাপিতো ধ্যান ভগ্ন হোৱা নাছিল মহাপ্ৰভুৰ। আৰু শেষত কামদেৱক তেওঁৰ ধ্যান ভংগ কৰাৰ কাৰণে পঠিয়াইছিল। আৰু মহাপ্ৰভুৰ ত্ৰিনয়নৰ ভস্ম হৈছিল কামদেৱ। ভস্মাচল পাহাৰত কামদেৱ ভস্ম হৈছিল। আৰু সেইকাৰণে তাৰ পিছৰ পৰা কাম ক্ৰোধ, বছৰত এবাৰ কাম ক্ৰোধ লোভ মোহক যাতে মানুহে ত্যাগ কৰিব পাৰে, তাৰ কাৰণে বছৰত এনেকৈ কাম দাহন বুলি উৎসৱ এটা পালন কৰা হয় বুলি আখ্যানটো চলি আহিছে। এইবিলাক খুব সুন্দৰ ভাল লগা আখ্যান। সঁচাকৈ আমি যদি আমাৰ জীৱনৰ পৰা কাম ক্ৰোধ লোভ মোহ ত্যাগ কৰিব পাৰোঁ, আমি যদি আনক বেয়া কথা কোৱাৰ পৰা বা বেয়া কাম কৰাৰ পৰা মানে অনিষ্ট কৰাৰ পৰা আঁতৰত থাকিব পাৰোঁ, তেতিয়াহ'লে পৃথিৱীখন কিমান সুন্দৰ আৰু শান্তিৰ পৰিৱেশ এটা সৃষ্টি হ'ব। পৃথিৱীখন সঁচাই আচলতে স্বৰ্গ মৰ্ত বুলি কোনো কথা নাই। পৃথিৱীখনে স্বৰ্গ মৰ্ত। আমি কাকো অন্যায় নকৰাকৈ যদি জীয়াই থাকিব পাৰোঁ, কাকো অন্যায় নকৰাৰ যদি সংকল্প ল'ব পাৰোঁ, ইজনে সিজনৰ প্ৰতি প্ৰেম আৰু ভালপোৱাৰে যদি জীৱনটো জীপাল কৰি তুলিব পাৰোঁ, তেতিয়াহ'লে সঁচাই এইখনে স্বৰ্গ। আৰু সৃষ্টিৰ আৰম্ভণিতে ঈশ্বৰে এই কথাবিলাক মনুষ্যক বুজাই থৈ গৈছে, কিন্তু আমি ক'ত বুজোঁ। তথাপিতো চলি আহিছে নিয়মবোৰ, যাতে মানুহৰ মনত সংসাৰৰ দৌৰত দৌৰি দৌৰি থকা মানুহবিলাকৰ মন মগজুত বছৰত এবাৰ হ'লেও সেই ভাৱটো আহে, যাতে আমি কাৰো অন্যায় কৰিব নালাগে, আমি লোভ কৰিব নালাগে, আমি মোহত আবদ্ধ হৈ থাকিব নালাগে। কাৰণ সংসাৰলৈ আমি মাত্ৰ কেইটামান দিনৰ কাৰণে আহিছোঁ, আৰু নিৰ্দিষ্ট দিন এটাত আমি কেতিয়া যাম কোনেও নাজানে, কোনেও নাজানো। আমাৰ জীৱনৰ আয়ুস ৰেখা কিমান সেয়া কোনেও ক'ব নোৱাৰে। কোন সময়ত ঈশ্বৰৰ ওচৰলৈ বা কোন সময়ত আমি অহাবাতে ঘূৰি যাব লাগিব কোনেও নাজানো। কিন্তু জীয়াই থকা দিনকেইটা ভালদৰে থকাৰ বাবে সংকল্প এটা আমি সকলোৱে ল'ব পাৰোঁ। ফাকুৱাৰ হিয়া ভৰা শুভেচ্ছা জনাই আখ্যানটোৰ সামৰণি মাৰিলোঁ। কেনে লাগিল জনাব, যদি কিবা ভুল হৈছে ক্ষমা কৰিব, আৰু যদি আপোনালোকে কিবা ভাল কথা জানে ইয়াতকৈও নিশ্চয় জনাব কমেণ্টত। কাৰণ কথাবোৰ সকলোৱে জানক, সকলোৰে মনবোৰ শান্ত হওক, সকলোৰে মনবোৰ অন্যায় আৰু অনীতিৰ পৰা দূৰত থাকক, প্ৰেম প্ৰীতি ভালপোৱাৰে জীপাল হৈ পৰক জীৱনবোৰ। উৎসৱে মনৰ আনন্দক আকৌ বেছি উৎসৱমুখী কৰি তোলক, তাৰে কামনা কৰিলোঁ। নমস্কাৰ, কুশলে থাকিব।